নমস্কাৰ বন্ধুসকল, পুনৰ উদয় অসম ইনফো নামৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। মই আজি পুনৰ কেইটিমান নতুন জিকেলৈ আজি আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আমাৰ প্ৰথম প্ৰশ্নটি হৈছে, ভাৰতবৰ্ষত গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি কাক জনা যায়? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। ক গান্ধীজী, খ নেহৰুজী, গ বল্লভ ভাই পেটেল, ঘ দাদাভাই নৌৰোজী। আৰু আমাৰ শুদ্ধ উত্তৰটি হৈছে ঘ দাদাভাই নৌৰোজী। আৰু আমাৰ পিছৰ প্ৰশ্নটি হ'ল, স্বৰাজ মোৰ জন্মস্বত্ব, মই ইয়াক পাবই লাগিব, কোনে কৈছিল? ক মহম্মদ আলী জিন্না, খ অৰবিন্দ ঘোষ, গ ভগত সিং, ঘ লোকমান্য তিলক। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ঘ লোকমান্য তিলক। আমাৰ পিছৰ প্ৰশ্নটি হ'ল, পাকিস্তান উইল বি মেড অন মাই ডেড বডি কথাষাৰ কোনে কৈছিল? ক চৰ্দাৰ পাটেল, খ নেহেৰু, গ মহম্মদ ছাদুল্লাহ, ঘ গান্ধীজী। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ঘ গান্ধীজী। আমাৰ পিছৰ প্ৰশ্নটি হ'ল, 1905 চনৰ 15 অক্টোবৰৰ বংগ বিভাজনৰ নায়ক আছিল? ক লৰ্ড কানিং, খ লৰ্ড উইলিয়াম বেণ্টিং, গ মাউণ্ট বেটেন, ঘ লৰ্ড কাৰ্জন। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ঘ লৰ্ড কাৰ্জন। আমাৰ পিছৰ প্ৰশ্নটি হ'ল, 1930 চনৰ 12 মাৰ্চত গান্ধীজীয়ে লোণ আইন ভংগৰ বাবে এখন যাত্ৰা কৰিছিল। যাত্ৰাখনৰ নাম আছিল ক বংগ যাত্ৰা, খ সবৰমতী যাত্ৰা, গ লোণ যাত্ৰা, ঘ দাণ্ডি যাত্ৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ঘ দাণ্ডি যাত্ৰা। আমাৰ পিছৰ প্ৰশ্নটি হ'ল, প্ৰথম ঘূৰণীয়া মেজমেলৰ সভাপতি হ'ল? ক গান্ধীজী, খ ৰাণী এলিজাবেথ, গ লৰ্ড মোলে, ঘ ৰামছে মেকডনাল্ড। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ঘ ৰামছে মেকডনাল্ড। আমাৰ পিছৰ প্ৰশ্নটি হ'ল, সংবিধান ৰচনা সভাৰ সভাপতি হ'ল? ক কে টি শ্বাহ, খ ৰাজেন্দ্ৰ প্ৰসাদ, গ জৱাহৰলাল নেহৰু, ঘ ডক্টৰ বি আৰ আম্বেদকাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ঘ ডক্টৰ বি আৰ আম্বেদকাৰ। আমাৰ পিছৰ প্ৰশ্নটি হ'ল, সংবিধান খচৰা কমিটি অসমৰ প্ৰাৰ্থীজন হ'ল? ক নবীন বৰদলৈ, খ গোপীনাথ বৰদলৈ, গ ডক্টৰ জাকিৰ হুছেইন, ঘ মহম্মদ ছাদুল্লাহ। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ঘ মহম্মদ ছাদুল্লাহ। আমাৰ পৰৱৰ্তী প্ৰশ্নটি হ'ল, প্ৰাথমিক শিক্ষাৰ অধিকাৰ এটা মৌলিক অধিকাৰ হিচাপে প্ৰদান কৰা ভাৰতীয় সংবিধানৰ অনুচ্ছেদটো হ'ল? ক অনুচ্ছেদ নং 22 ক, খ অনুচ্ছেদ নং 22, গ অনুচ্ছেদ নং 22 খ, ঘ অনুচ্ছেদ নং 21 ক। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ঘ অনুচ্ছেদ নং 21 ক। আমাৰ পৰৱৰ্তী প্ৰশ্নটি হ'ল, দাদাভাই নৌৰোজী ড্ৰেইন থিয়ৰী বিষয়ে থকা কিতাপখনৰ নাম কি? ক পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া, খ কমন চেন্স ইকনমিক্স, গ ইণ্ডিয়ান হোম ৰুল, ঘ পভাৰ্টি অফ ইণ্ডিয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ক পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কোনটো অনুচ্ছেদৰ সহায়ত দেশত জৰুৰীকালীন ঘোষণা কৰিব পাৰে? ক অনুচ্ছেদ নং 14, খ অনুচ্ছেদ নং 352, গ অনুচ্ছেদ নং 250, ঘ অনুচ্ছেদ নং 355। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে খ অনুচ্ছেদ নং 352। আমাৰ পিছৰ প্ৰশ্নটি হ'ল, ভাৰতীয় সংবিধানৰ কোনটো সংশোধনক ক্ষুদ্ৰ সংবিধান মিনি কনষ্টিটিউশ্যন বোলা হয়? ক 37তম সংবিধান সংশোধন, খ 44তম সংবিধান সংশোধন, গ 54তম সংবিধান সংশোধন, ঘ 42তম সংবিধান সংশোধন। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ঘ 42তম সংবিধান সংশোধন। আমাৰ পিছৰ প্ৰশ্নটি হ'ল, ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মনোনীত কৰিব পৰা সদস্যৰ সংখ্যা? ক 10, খ 5, গ 2, ঘ 12। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ঘ 12। আমাৰ পিছৰ প্ৰশ্নটি হ'ল, অন্তিমটি প্ৰশ্ন হ'ল আমাৰ, ৰাষ্ট্ৰপতিয়ে লোকসভালৈ মনোনীত কৰিব পৰা সদস্যৰ সংখ্যা হ'ল? ক 12, খ 4, গ 2, ঘ 6। আৰু আমাৰ শুদ্ধ উত্তৰটি হৈছে গ 2। বন্ধুসকল, যদিহে মোৰ ভিডিঅ'টিৰ পৰা অকণমান হ'লেও নতুন কথা শিকিছোঁ বুলি ভাবিছে, তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব।
আৰু যদিহে নতুন ভিউৱাৰ্ছ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি অল কৰি থৈ দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পায়। ধন্যবাদ।